নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ মই মছলা চিকেন ৰেচিপি। ইয়াৰ কাৰণে আমাক লাগিব আধা কেজি মই চিকেন লৈছোঁ, পিঁয়াজ লৈছোঁ সৰু সৰুকৈ কাটি, আদা আৰু নহৰু পেষ্ট লৈছোঁ, অকণমান গৰম মছলা, জলকীয়া আৰু বাটাৰ লৈছোঁ। এখন পেন লৈছোঁ, পেনখনত গৰম হ'ব দিছোঁ। তাত মই 200 ml সৰিয়হৰ তেল দিছোঁ। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত ইয়াত মই মাংস এড কৰিছোঁ। মাংসৰ পিচবিলাক মিডিয়াম কৰিব যাতে সহজে সিজি যায়। গোটেইখিনি মাংস মই ইয়াতে এড কৰি দিছোঁ। এতিয়া মই মাংসখিনি ধুনীয়াকৈ ভাজি ল'ম। ভাজাৰ সময়ত মই ইয়াতে নিমখ এড কৰা নাই। নিমখ দি দিলে মাংসখিনি পানী এৰিব, গতিকে সোনকালে সিজি যাব। মই আগতে ভালকৈ ভাজি ল'ম। দেখিছে মাংসখিনি ধুনীয়াকৈ ভজা গৈছে। ব্ৰাউন কালাৰ এটা আহি যাব ভাজা যোৱাৰ লগে লগে। অকণমান লৰাই দিছোঁ যাতে গোটেই ছাইডবিলাক ভজা যায়। এতিয়া মই পেনটো নমাই থৈ দিছোঁ। এতিয়া মই বেলেগ এটা পেন গৰম কৰিছোঁ, তাত মই 100 ml সৰিয়হৰ তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে তাত মই এড কৰিছোঁ গৰম মছলা, শুকান জলকীয়া আৰু এটা তেজপাত। এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম এইখিনি। মছলাখিনি ভাজা হোৱাৰ পিছত ইয়াত মই এড কৰিম পিঁয়াজ। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম এতিয়া। গোল্ডেন ব্ৰাউন হোৱালৈ মই ভাজি ল'ম। এয়া দেখিছে গোল্ডেন ব্ৰাউন হ'ব আৰম্ভ হৈছে। ল' ফ্লেমত 10 মিনিট ভাজাৰ পিছত এনেকুৱা কালাৰ আহি গৈছে। ইয়াতে মই এড কৰিছোঁ পেষ্টখিনি, মোৰ জিঞ্জাৰ গাৰ্লিক পেষ্টখিনি মই এড কৰিছোঁ। ধুনীয়াকৈ ভাজি লৈছোঁ। ইয়াতে এড কৰিছোঁ হালধি। তাৰপিছত এড কৰিম মই কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইখিনি মই ধুনীয়াকৈ ভাজি লৈছোঁ। চাব যাতে হালধি আৰু জলকীয়া পাউডাৰখিনি পুৰি নাযায়। অলপমান ৰংচোৱা হোৱালৈ ভাজি দিওঁ। তাৰপিছত মই এড কৰিছোঁ ধনিয়া পাউডাৰ, অকণমান জিৰা পাউডাৰ এড কৰিছোঁ। ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া মই ভজা মাংসখিনি ইয়াত এড কৰি দিছোঁ। আকৌ এবাৰ ধুনীয়াকৈ ভাজি লৈছোঁ যাতে মছলাখিনি মাংসখিনিৰ ভিতৰত সোমাই যায়।
5 মিনিট ভজাৰ পিছত মই ইয়াতে নিমখ এড কৰিছোঁ। নিমখ এড কৰি মই আকৌ 5 মিনিট সময় ভাজি লওঁ। নিমখ এড কৰাৰ লগে লগে মাংসখিনিয়ে পানী এৰা আৰম্ভ কৰিছে। দেখিছে ধুনীয়াকৈ ভজা গৈছে। এতিয়া মই ইয়াতে অকণমান পানী এড কৰিম। প্ৰায় 10 মিনিট সময় লো ফ্লেমত মই মাংসখিনি সিজিব দিম ঢাকনিৰে। 10 মিনিট পিছত মই ঢাকনিখন গুচাই দিছোঁ। দেখিছে ধুনীয়া এটা কালাৰ আহি গৈছে, মাংসখিনিৰ গ্ৰেভি হৈ গৈছে ধুনীয়া এটা। ফ্লেমটো মই লোৱে ৰাখিছোঁ। ইয়াৰ পিছত মই ইয়াতে এড কৰিম বাটাৰ। তাৰপিছত মই এড কৰিছোঁ অকণমান ক্ৰীম। মই আমুল ক্ৰীম লৈছোঁ, ইচ্ছা কৰিলে আপোনালোকে দৈৰ ব্যৱহাৰ কৰিব পাৰে। বাটাৰখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। গ্ৰেভিটো ঠিক হোৱালৈ মই ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত ইয়াত অকণমান পানী এড কৰিছোঁ। পানী এড কৰি ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া মই 10 মিনিট সময় লো ফ্লেমত উতলিব দিছোঁ। দহ মিনিট হৈ গৈছে, মাংসখিনি ধুনীয়া গ্ৰেভি হৈ গৈছে। এতিয়া ইয়াতে এড কৰিছোঁ অকণমান ধনিয়া। প্ৰায় অলমোষ্ট ৰেডি হৈ গৈছে মাংসখিনি। আৰু 5 মিনিট সময় উতলিব দিছোঁ। ফ্লেমটো মই অফ কৰি দিছোঁ। এয়া আমাৰ মছলা চিকেন ৰেডি হৈ গৈছে। দেখিছে ধুনীয়া এটা কালাৰ আহি গৈছে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।